নমস্কাৰ, মই প্ৰাচুৰ্য কৌশিক। বহুতে মোক কয় যে তুমি কিবা কিবি বনাই থাকা, যে ৰেচিপিবিলাক দিবা। কিছুমানে কয় আকৌ তুমি ইউটিউবত দিবা। এই ইউটিউবত দিয়াৰ কথা ভবা নাছিলোঁ, কিন্তু আজি এটা স্পেচিয়েল ডিছ দিম। সেইটো হৈছে বইল ফিছ। আৰু বইল ফিছটো আমি খাব লাগে কিয়? মাছত প্ৰচুৰ পৰিমাণে ওমেগা 3 থাকে, যিটো আমাৰ হাৰ্টৰ কাৰণে খুবেই প্ৰয়োজনীয়। আমি ভাজি মাছ এপিচ খোৱাতকৈ বইল কৰি যদি খাওঁ, মানে প্ৰচুৰ পৰিমাণে ওমেগা 3টো আমাৰ বডিয়ে পায়। গতিকে ভাবিলোঁ আজি বইল ফিছ বনাওঁ। তেন্তে ব'লক চাওঁ ভিডিঅ'টো কেনেকৈনো বনাওঁ আৰু আপোনালোককো দেখাওঁ। আহক। ইয়াতে আলু সৰু সৰুকৈ কাটি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, আদা নহৰু দিলোঁ। আদা নহৰুখিনি অলপ সৰহকৈ দিছোঁ যাতে গোন্ধটো বৰ ধুনীয়া আহে। বন্ধাকবি কাটি ল'লোঁ আৰু গাজৰ কাটি ল'লোঁ সৰু সৰুকৈ, আৰু মান ধনিয়া দিছোঁ, আৰু মাছকেইটুকুৰ অলপ নিমখ সানি দিছোঁ টেষ্টটো আহিবৰ বাবে। এতিয়া কেৰাহীত পানী দিছোঁ বইল হ'বৰ কাৰণে। পানীটো এতিয়া বইল পানীখিনিত সকলোখিনি সামগ্ৰী দি দিছোঁ। আৰু লগতে নিমখ দিছোঁ। বস্তুখিনি সিজিবৰ বাবে ঢাকোন মাৰি দিছোঁ। এতিয়া আমি কেঁচা মাছকেইটুকুৰ দি দিম, কিন্তু এটা কথা লক্ষ্য কৰিম যাতে 15-20 মিনিটলৈকে আমি নলৰাওঁ, নহ'লে গোন্ধাই যাব মাছটুকুৰ। এতিয়া সিদ্ধ মাছখিনিত অলপ মান ধনিয়া দি দিলোঁ, আৰু ভালকৈ মাছখিনি সিজিছেও বাৰু, ধুনীয়া গোন্ধও আহিছে। ফাইনেলি ৰেডি হৈ গ'ল বইল ফিছ কাৰীটো, আৰু ই খুবেই সোৱাদ লগা আৰু স্বাস্থ্যৰ বাবেও উপকাৰী। গতিকে আপোনালোকেও ট্ৰাই কৰক, ঘৰতে থাকক, সুস্থ থাকক।